মই নতুনকৈ ইউটিউবত চেনেল এটা খুলিম লৈছোঁ তই সহযোগ কৰিব লাগিব আৰু কচু গুটি দিম নামটো তাৰমানে কচু গুটি বেছি খজুৱাইতো সেইকাৰণে কচু গুটি দিম আৰু এই আজি এতিয়া ব্লগ এটা বনাম চাবি দে তই সহযোগ কৰিব লাগিব সহযোগ কৰিম ঠিক আছে চাবি দে ব্লগ এটা বনাম এইটো তই ওলাইছ নাই বৰ ধুনীয়া কেমেৰা এইটো মই ওলাইছোঁ নাই অঁ এতিয়া বনাম চাবি হাই হেল্ল' ৱেলকাম মাই ইউটিউব চেনেল আপোনালোকক দেখুৱাম যে এয়া চাওক আপোনালোকে এয়া চাওক এইফালে চক সেইটো ছাগলী চাওক সেইটো ছাগলী চাওক কেনেধৰণে কেনেধৰণে ছাগলী সেইটো দেখিছেনে ঘাঁহ খাইছে আপোনালোকে দেখাম এয়া পানী এয়া নৈ এইজোপা গছ আৰু এইজোপা কচু এইজোপা চাওক এইজোপা আমাৰ এইটো ব্লগ নহৈছে আৰু নহয় নি নহয় এনেকৈ নবনাই ন ভালকে বনাব লাগিব ঠিক আছে মই তই বনাওঁ বা আগতীয়াকৈ মই নবনাই এতিয়া কেলৈ নবনাই কাম হৈ আছে যে তই বনাব নোৱাৰ বুলি মোৰ পুৰা মুখ হৈ গ'ল নহয় গম পালি চাইকেলত বহি থকা ল'ৰাটোৱে গাড়ী বহি আছে যে কাৰ পালি এখন সেই নহয় লোক চুকৈ এনেকুৱা ক'ৰপৰা চুৰ বেয়া ডাঙৰ গাড়ী ল'লি দেখোন লোৱা এপাক চলাচোন চলা লোৱা তোৰ দেখোন ইঞ্জিনটো বেলেগ টেম্পু ইঞ্জিন টেম্পু ইঞ্জিন তুমি শুনাইছ মই ডিচিপিৰ ভিতৰত ফাইল যাব যাওঁ বহুত ফাইল আছে মানে এতিয়া হ'ব দিয়া বাই চাদাখন দে তোৰটোৱে ভাল আৰু দে লেট্ৰিন চফা কৰিবলৈ যাবি মই 3 দিন মোৰ অৱস্থা পাতি বেয়া কেলে ঘৰত ভোজ খাবলৈ মাতি তাৰপৰা হাগিব নোৱাৰা হৈ থাকিলোঁ কি ক আজি বোলো ঠিকছে ভালকৈ হাগিব বৰ বেয়া কথা আছে দেই Dame tu cosita, dame tu cosita, ay, dame tu cosita, dame tu cosita.